हेलो गाइस, आज এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আমি গৈ আছো ফুৰিবলৈ আলহী। গোটেই দিনটো ঘৰত থাকি থাকি আমনি পাই গলো। ঘৰত পানী খাই খাই একেবাৰে পেট ফুলি গল। কাম চাম কৰিলো, গা চা ধুলো, গা চা ধুই পেলাই আমি এতিয়া আলহী গৈ আছো। আলহী মানে কি খুৱাব আমিতো নাজানো, কিন্তু গৈছো আৰু আমাক মাতাও নাই অৱশ্যে, আৰু আমি গৈ আছো। কেলে গৈছো আপোনালোকক দেখুৱাম তাত গৈ পেলাই। কাৰণ কি হ'ল, কেইদিনৰ আগত মেট্ৰিক হাই ছেকেণ্ডেৰী দেই, মেট্ৰিক নহয়, মেট্ৰিকটো পাৰ হৈ গ'ল, আপোনালোকক দেখুৱালোঁ। এতিয়া হাই ছেকেণ্ডেৰী হৈ গ'ল। হাই ছেকেণ্ডেৰীত যিবিলাক মানে পাছ হৈছে সিহঁতৰ ঘৰত গৈছোঁ। গধূলি হ'লে ঘৰত চাহ আৰু বিস্কুটটো বাচি যাব। আলহী ঘৰত গৈছোঁ, তাতে চাহ বিস্কুট খাম আমি। আৰু চাহে দিবনে ভাতে দিব নাজানো, কিন্তু আমি এতিয়া গৈছোঁ আৰু যিবিলাক পাছ হ'ল। এই লগতে এই ৰাস্তাত পাই গ'ল আমাৰ বাইদেউ কি কৰিছে? আমি গৈ থাকোঁতে আমাৰ বাইদেউক পাই গ'লোঁ। একদম ধুনীয়াকৈ ঘৰ বনাইছে, ৰং চং কৰিবলৈ বাকী আছে খালি। এতিয়া ৰং কৰি দিলে আমাক পাৰ্টিটো খুৱাবলৈ মাতিব, হয় নাই বাইদেউ? অঁ, একদম ধুনীয়াকৈ মাতিব আমাক, আমি আহিম আৰু মাতিলে। এতিয়া গৈ আছোঁ। ঐ বাবু ব'ল গৈ থাক আগফালে। আমি গৈ আছোঁ আমাৰ গাঁৱত। আপোনালোকৰ গাঁৱততো নাজানো বাৰু। আমাৰ গাঁৱত এতিয়া শুকান মাটি, এয়া পথাৰত একেবাৰে শুকান মাটি শুকি গৈছে। এইবিলাক মাটি একেবাৰে শুকি গৈছে পথাৰ। আৰু বাগানত এয়া বাগানত পাত নাই, বাগান শুকাই গৈছে। শুকান পথাৰৰ মাজত আমি গৈ আছোঁ। অলপ দূৰ আছে, সৰু এটা গান এটা মনত পৰিছে, সেইটো গানটো আপোনালোকক শুনাই দিম। তুমিও গাবা, ময়ো গাম দেই, সৰু গান এটা আছে। জীৱন তুমিয়ে দিলা, মনো তুমিয়ে দিলা, শৰীৰো তুমিয়ে দিলা, প্ৰভু আই মোৰ একো। আপোনালোকক শুনাই দিলোঁ গানটো অৱশ্যে, কিন্তু গানটো মোৰ সুৰ চুৰ নাই, কিন্তু গাবলৈ ইচ্ছা বহুত আছে। সুৰ নাথাকিলেও মই গাওঁ, আৰু সদায় মই গাই থাকোঁ। আমি পাই গ'লোঁ। আমি য'ত পাৰ্টি চলি আছে তাত পাৰ্টি ঘৰত আহি পাই গ'লোঁ। আমাৰ এইজনী ছোৱালী হাই ছেকেণ্ডেৰী ছেকেণ্ড ডিভিজনত পাছ হৈছে। কি নাম হয় ভণ্টি? নিহা কুমাৰ। আমাৰ কোৱানীৰ হয়, আমাৰ ঘৰৰ ওচৰতে ছেকেণ্ড ডিভিজনত পাছ হৈছে। সেইটো কাৰণে আমাক চাহ দিছে, এয়া চাহ আৰু বিস্কুট দিছে। এতিয়া আমি চাহ বিস্কুট খাই লওঁ, তাৰপিছত আপোনালোকে চাই থাকিব। আমি পাৰ্টি চাৰ্টি খাই দিলোঁ, এতিয়া যাবলৈ ওলাইছোঁ। এয়া আমি যাওঁ, এতিয়া পাৰ্টি খাই দিলোঁ। ঐ নিহা, ক'ত যাওঁ? আমি গৈছোঁ আৰু ঠিক আছে। গোটেইটো আমাৰ এৰিয়াটো দেখুৱাই দিছোঁ। এইবিলাক আমাৰ গাঁৱৰ ওচৰতে চব মানুহৰে বাগান আছে। আমাৰহে নাই খালি বাগান দেই ৰাইজ, আমাৰহে বাগান নাই, চবৰ বাগান আছে। ঠিক আছে, আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে লাইক কৰিব মোৰ ভিডিঅ'টো যদি ভাল লাগে, আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।